Hello everyone, welcome back to my YouTube channel Karisma Diaries. আজি আমাৰ দুবাইত থাৰ্ড ডে আৰু আমি আহিছো দুবাইৰ মিৰাকল গাৰ্ডেনত ওয়াৰ্ল্ডৰ ওয়ান অফ দা লাৰ্জেষ্ট ফ্লাৱাৰ গাৰ্ডেন হয় একচুয়ালি ফ্লাৱাৰ গাৰ্ডেন বুলি ক'লে ভুল কোৱা হ'ব এইটো হৈছে এটা ফ্লাৱাৰ পেৰাডাইজ ইয়াতে সকলো বস্তু ফ্লাৱাৰ দি বনোৱা বিভিন্ন ধৰণৰ কালাৰফুল flowers varieties flower ইয়াতে আপোনালোকে দেখা পাব আৰু প্ৰতিটো বস্তু ইমান ওয়েল মেইনটেইনড হয় আৰু ইমান ধুনিয়া কৈ পৰিপাটিকৈ বনোৱা আছে আৰু ইমান সুসজ্জিতভাৱে তৈয়াৰ কৰা হৈছে মানে ইয়াতে এলিফেন্ট ফুলৰ পৰা বনোৱা ঘোঁৰা ফুলৰ পৰা বনোৱা কেসল ফুলৰ পৰা বনোৱা everything প্ৰতিটো বস্তু আপোনালোকে যদি চিপমাংছৰ মুভি চাইছে মানে কি নাই ইয়াতে ফ্লাইট এৰোপ্লেন ফুলৰ পৰা তৈয়াৰী হয় বিভিন্ন ধৰণৰ ফেৰিছ ডলবিলাক ফুলৰ পৰা বনোৱা আহকচোন আপোনালোকক এই গাৰ্ডেনখনৰ এটা টুৰ কৰাও আৰু আপোনালোকেও ভিডিঅ'টোৰ শেষলৈকে চাব বুলি আশা কৰিলো ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট ফ্লাৱাৰ গাৰ্ডেনখন আহক আমাৰ লগত চাওক ইমান ধুনিয়া ইমান ডাঙৰ গাৰ্ডেন ইয়াতে গোটেই দিনটো পাৰ কৰি দিব পাৰি আমি বেছি সময় ইয়াতে থাকিব নাপালো কাৰণ আমাৰ হাতত সময় কম আছিল সেইকণ সময়তে যিমান পাৰো গোটেই গাৰ্ডেনখনেই ঘূৰিব ট্ৰাই কৰিলো আৰু আমি বহুত ফটোজ ভিডিঅ' উঠিছিলো বাট তথাপিতো কিন্তু মোৰ মন নভৰিল এইখিনি একচুয়ালি এনাফ নহয় ইয়াতে পাৰিলে গোটেই দিনটো যদি থাকিবলৈ আপোনালোকৰ হাতত সময় থাকে গোটেই দিনটোৱে গাৰ্ডেনখন এক্সপ্লোৰ কৰোতে গুছি যাব আৰু যিহেতু গাৰ্ডেনখন যথেষ্ট ডাঙৰ হয় আমি এখন দেখিছেনে বেটাৰী ৰিক্সা এখন আমি ভাড়া কৰি লৈ পেলাই আমি ইয়াতে গাৰ্ডেনখন ঘূৰিছিলো কাৰণ গোটেই গাৰ্ডেনখন খোজকাঢ়ি যাবলৈ হলে যথেষ্ট টাইম লাগিব আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকৈ পাইছে চাই কমেন্ট কৰি জনাবচোন আৰু যদি ভাল পাইছে আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফ্যামিলিৰ লগত শেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ওয়াও কি ধুনিয়া ভিউ আৰু এনেকৈ ঘূৰি থাকোতে তুৰ্কিছ আইসক্ৰীম দেখিছিলো আৰু তুৰ্কিছ আইসক্ৰীম খাব গলো কাৰণ আগতেতো মই ভিডিঅ'তহে দেখিছিলো এনেকুৱা আইসক্ৰীম এতিয়া যেতিয়া ৰিয়েলিটিত নিজৰ চকুৰ আগত দেখিছো আইসক্ৰীম এটা খাবৰো মন গল আৰু এক্সপেৰিয়েন্সটো বহুত ভাল লাগিলে আইসক্ৰীমটো টেষ্টি আছিল বাৰু তাৰ পাছত আমি হোটেল গৈ ফ্ৰেছ হৈ ডুবাই আহিলো ডুবাইৰ পৰা ইয়ালৈ 1 দিৰহামত ফেৰীত আহিব পাৰি ইয়াতে আমি কিবা কিবি বজাৰ কৰিব আহিলো আপোনালোকক দেখুৱাই যাম ডুবাই মানে আগৰ পুৰণা ডুবাইখনৰ বজাৰখন কেনেকুৱা আহক আমাৰ লগত ডুবাইলৈ আৰু এয়া ডুবাই পালোহি ইয়াতে আমি কিবা কিবি ড্ৰাই ফ্ৰুটছ চকলেট ঢেৰ বজাৰ কৰিলো আৰু এয়া গোল চুকত গৈ আছো গোল চুকৰো আপোনালোকৰ বিভিন্ন ধৰণৰ জুৱেলাৰী গোল্ডৰ জুৱেলাৰী আপোনালোকক দেখাম ইয়াতে একদম পিওৰ গোল্ড পোৱা যায় চাওকচোন কেনেকুৱা এইবিলাক হেভি জুৱেলাৰী ইয়াতে তেওঁলোকে যিটো ক্লেম কৰে
হেতুৱে পিউৰিটি হয় হেনো ইয়াতে 24 ক্যাৰেট বুলি কোৱা গোল্ডটো 24 ক্যাৰেটে থাকে 22 ক্যাৰেট বুলি ক'লে 22 ক্যাৰেটে থাকে কোনো ঠগবাজি ইয়াতে নহয় আৰু ইয়াতে সিকিউৰিটি সিস্টেমটো বহুত বেছি ষ্ট্ৰিক্ট হয় সেই কাৰণে তেওঁলোকে এনেকৈ ওপেনলি দোকানত গোল্ড ৰাখিব পাৰে ইয়াতে চুৰ একদমেই নহয় চুৰি ডকাইতি সো ইমান হেভি জুৱেলাৰী বিলাক তেওঁলোকে আগতে কিউ সিকিউৰিটি নাথাকাকে ওপেনলি ৰাখি দিব পাৰে আৰু ইয়াতে একো বস্তু নেহেৰায়ো চাওকচোন কেনেকুৱা হেভি জুৱেলাৰী তাৰ পাছত আছিলে আমাৰ ৰাতি ঢৌ ক্ৰুজৰ বুকিং আৰু এয়া আমি ক্ৰুজত আছো কি ধুনীয়া সিনাৰী চাওকচোন ইমান ধুনীয়া ভিউ এনজয় কৰি গলো আৰু এই ক্ৰুজৰ এক্সপেৰিয়েন্সটো বিৰাটে ভাল লাগিলে কাৰণ ৰাতি এটো এটা ধুনীয়া এক্সপেৰিয়েন্স হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ পাৰফৰমেন্স আছিল লাইভ পাৰফৰমেন্স হেয়াও ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিছো চাওকচোন কি কমেডি এন্টাৰটেইনিং ভিডিও হয় ইনষ্টা 360 মিৰাকল গাৰ্ডেনৰ অলপ ভিডিও লৈছিলো তাৰো এটা ক্লিপ মই আপোনালোকলৈ আগবঢ়াইছো আজিৰ ভিডিওটো ইমানেই আশা কৰো আপোনালোকে চাই ভাল পালে ভিডিওটো লাইক এণ্ড শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগত লগ পাম বাই বাই